নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইফালে আমি সকলোৱে আহি নদী পাৰত বহি আছোঁ, যিহেতু বহুত গৰম দিছে, ৰ'দটো বহুত কাঢ়া। এইফালে আমি আজি বল লৈ আহিছোঁ, ভলীবল। নতুনকৈ নেট পাতি আজি খেলিম আমি। এইফালে চাওক, মোবাইলত ব্যস্ত সকলো। এই নদী পাৰটো চাওক, কিমান যে ধুনীয়া লাগিছে। এইফালে আমাৰ নেট ফিটিং কৰা হৈ আছে, নেট ফিটিং কৰি আছে। এইফালে প্ৰেক্টিছো চলি আছে লগতে। বহুত আগৰ পৰা মানে আমি খেলোঁ, মাজতে গেপ ৰখি গ'ল কিবা কাৰণত। এতিয়া আকৌ নতুনকৈ বনাই লৈছোঁ আৰু নেটখন আমাৰ ফিটিং কৰা হৈছেগৈ আৰু খেলিব পৰা হ'ম আৰু। এতিয়া সময় হৈছে ভাটিবেলা 3 বাজিছে আৰু বহুত ৰ'দ দি আছে। আজি প্ৰথম নেট পাতিছে না, ল'ৰাবোৰৰ বহুত জোচ উঠি আছে। যিমানেই ৰ'দ নহওক খেলিবই আৰু আজি। এতিয়া আমাৰ নেট ফিটিং কৰা হৈ গ'ল। এতিয়া আমি মানুহ ভগাই ল'ম, সেইফালে কেইজনমান, এইফালে কেইজনমান। এয়া এতিয়া মই হাতত বল লৈ আছোঁ। প্ৰথম খেল শ্বট মাৰিবলৈ গৈ আছোঁ। এয়া শ্বট মাৰিছোঁ। এইফালে কিবা এটা হ'ল। আকৌ ৰিশ্বট। আকৌ মাৰিছোঁ। এইফালে বল লৈছে বিকিয়ে। এইটো এটা মিষ্টেক। এইফালে ইয়াত শ্বটিং কৰিব ওলাইছে, সেইফালে পৰা শ্বট কৰিছে। ইয়াৰ মানুহে ৰিচিভ দিছে, ইয়াক লৈ বনাই দিছে। এই শ্বট, এই বল खत्म। देखा आपने लापरवाही का नतीजा है। যেতিয়া মানে বলটো বনাই দিলে, এইফালে পৰা যেতিয়া শ্বটিং ল'লে, শ্বটিং কৰিলে মানে সেইফালে পৰা তেতিয়া ভৰিয়ে মানে মাৰি দিলে স্পীডত আহি। বলটো ডাইৰেক্ট কেমেৰাত লাগিলেহি। ভাবিছিলোঁ আজি গ'ল আৰু চব ভাগিল, কিন্তু একো নহ'ল দেই। খেল খেলি আছোঁ আমি, খেল চলি আছে। এইফালে এটা মিছ আকৌ। বলটো বচাবৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ, বহুত দৌৰ মাৰিবলৈ গৈছিলোঁ, কিন্তু নোৱাৰিলোঁ আৰু। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈকে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।